মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু এতিয়া গধূলি 3টা বাজিছে। মই এঠাইত যাব ওলাইছোঁ, গুৱাহাটী হেঙেৰাবাৰী লেচু বাগান অমৃত উদ্যান। এয়া আহি পাইছোঁ। এতিয়া টিকেট কাটিব লাগে, এজনৰ 30 টকাকৈ। এয়া প্ৰথম সোমায়া আমাৰ নৰ্থ ইষ্টৰ 8জন ফ্ৰীডম ফাইটাৰ হয়। এইকেইজন পাহাৰীয়া এলেকা না, এইখিনি বহে। এয়া হাতখন যে দেখিছে, এয়া য়োগাৰ পোষ্ট হয়। ইয়াতে মৰ্ণিং ৱাকো কৰিব পাৰি, য়োগা চিগাও কৰিব পাৰি। যিহেতু পাৰ্কৰ নিচিনাই হয়, জেগাখিনি বহুত ডাঙৰ আছে, সেইকাৰণে য়োগাৰ পোষ্টবিলাক দিয়া আছে। আৰু তাত পোৱালিবিলাক খেলি আছে। মৰ্ণিং ৱাকৰ কাৰণে বহুত ভাল। এনেও মৰ্ণিং ৱাকত ফ্ৰী বুলিয়ে দিয়া আছে। কি মজা লাগিছে যে মৰ্ণিং ৱাক কৰিব ভাল। ইফালে দৌৰি ইফালে দৌৰি নাই, ডাঙৰৰো উঠা থাকিব লাগিছে। আৰু জেগাখিনিত আহি কেনে এনেকুৱা ভাল লাগিছে। পৰিৱেশটো মানে ইমানেই ধুনীয়া, ইমান চাফাকৈ ৰাখিছে। আৰু চাৰিওফালে মানে চিকিউৰিটি আৰু হাউচ কিপিং ধুনীয়াকৈ ঝাৰু তাৰু মাৰা ধুনীয়াকৈ মানে এনি টাইম লাগিয়ে আছে। বহুত ধুনীয়া জেগাখিনি, সঁচাই বহুত ধুনীয়াকৈ ৰাখিছে। জেগাখিনি ভাল লাগিছে, আহিব আপোনালোকেও। ওপৰত গৈ আছোঁ, ওপৰৰ পৰা আৰু এটা মজা ভিউ দেখাই আছোঁ আপোনালোকক। ওপৰৰ পৰা চাই থাকিব, দৌৰি দৌৰি গৈ আছোঁ। চবেই ফটো চটো উঠা, একেবাৰে কি ক'বা। মই অকণমান ৰিল চিল বনাই কিনে যাওঁ আৰু আজি ৰিল বনাম বুলি, এখন ফটো চটো উঠাম বুলি আহিলোঁ। ফটো চটো চুচ দিব নাজানো। এয়া মজা ভিউ চাই লওক গাইছ। ভাল লাগিলে অলপ চলপ লাইক চাইক কৰি দিব। মোৰ 30 টকা গৈছে, কিন্তু টিকেট কাটোতে মোৰতো কোনো ভিউৱে নাই। বেছিকৈ অলপ চলপ আহে আৰু কিনো ক'ম আৰু। এতিয়া ফটো উঠি লওঁ। এই ফটো পোষ্টটো কেনেকুৱা লাগিছে ক'বচোন গাইছ। এই ভিউবিলাক ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব মোৰ কাৰণে। পিনে এটা গ্লাছৰ ঘৰ দেখা পাইছোঁ। চবেই ফটো চটো উঠাত অকণমান ব্যস্ত হৈ আছে। ময়ো গৈ কিনি চাওঁ ফটো উঠিব পাৰোঁ নেকি। কি বা ঘৰ নাজানো, কিন্তু গ্লাছৰ ঘৰ হয়। আৰু মোৰ ইনষ্টাগ্ৰামো ফ'ল' কৰি থ'ব। ধুনীয়া ধুনীয়া ফটো আৰু ৰিলচ দি থাকোঁ। Axomi বুলি আছে। ঘৰটো কি বা ঘৰ নাজানো, কিন্তু ভালেই লাগিছে। চবেইচোন চেলফিয়ে লৈ আছে, ময়ো লওঁ ৰ দুটামান। চাই গধূলিয়ে হৈ গ'ল। সঁচাকৈ বহুত ভাল লাগিল আহি কিনে। আপোনালোকে আহিব নিশ্চয়, ওচৰতে। টিকেটৰ দামো বেছি নহয়, এজনৰ 30 টকাকৈ। এইয়া লাইটবিলাক চাওক, গধূল হ'ল যিহেতু লাইটবিলাকো জ্বলি আছে। ৰাতি চাগে 8টা মানলৈকে থাকে ৰাতি। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে।